সো হেল্ল' এভৰিৱান, আজি মই গৈ আছোঁ এটা ভিডিঅ' কৰিবৰ কাৰণে। এইটো হ'ব আমাৰ লোডিং টেষ্ট ড্ৰাইভ, ইণ্ট্ৰা V30 লোডেড টেষ্ট ড্ৰাইভ কেনেকৈ কৰে গোটেইখিনি A to Z দেখাম, আৰু ইয়াৰ কিমান মাইলেজ পাই আছে লোড কৰি গোটেইখিনি দেখাম। বলক যাওঁ এতিয়া আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াৰ কেনেকুৱা কি স্পেচিফিকেশ্যন আগতে এটা মই ভিডিঅ'ত দিছিলোঁ, তো ইয়াৰ স্পেচিফিকেশ্যন গোটেইখিনি কৈছোঁ। হ'লেও আজি আৰু এটা সৰুকৈ অলপ কৈ যাম, আৰু ইয়াৰ লোড টেষ্ট ড্ৰাইভ কেনেকৈ কৰে আৰু ইয়াৰ কিমান এভাৰেজ মাইলেজ পাই আছে লোড লৈ কিনে গোটেইখিনি জনাম। তো এতিয়া আমি গৈ থাকোঁ আৰু লোড কৰোঁ, তাৰপিছত ইয়াৰ কিমান ৱেইট আছে গোটেইখিনি A to Z জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকক। ফাৰ্ষ্ট আমি শ্ব'ৰুমৰ পৰা গাড়ীখন ওলাই লৈ আহিলোঁ। এতিয়া আমি ইয়াৰ পৰা অকণমান চাকাত হাৱা ভৰাই দিম, কাৰণ আমাৰ গাড়ীখনত হাৱা কম আছে। দাদা এনে কিমান থাকে এইটোত হাৱা? भैया इधर इधर हवा ही नहीं है। और ठीक है, जितना चाहिए आप उतना डाल दीजिए। कितना रहता है इसे? 80-90। ठीक है, तो आप डाल दीजिए जितने चाहिए, ठीक है ना। तो आम्ही हावाखिनि भराई दिलो, दादाए भराई আছে এতিয়া হাৱাখিনি। তো ঠাণ্ডা ঠাণ্ডা খাই আছে, মই খাই লওঁ। तो दादाए चारिटा चाकाते आमार पाम चाम भराई दिले एतिया। हो गया भैया, हो गया ना। तो चारिटा चाकारे पाम आमार भराई दिले एतिया। एतिया फार्स्ट अफ अल गई आছোঁ আমি ৱেইট ব্ৰিজত। তো গাড়ীখনৰ কিমান ৱেইট আৰু ইয়াৰ GVW কিমান গোটেইখিনি জানি লওঁ। তাৰপিছত আমি লোড কৰিম, লোড কৰাৰ পিছত আকৌ ৱেইট কৰিম। গোটেইখিনি A to Z দেখাই আছোঁ, আপোনালোকে স্কিপ নকৰাকৈ চাওক। আৰু মোৰ লগত আছে জ্যোতিষ। জ্যোতিষৰ একচুৱেলি জ্যোতিষ আৰু আমাৰ ৰূপক দা দুইজনে হৈছে ইণ্টাৰ ছেগমেণ্টত। তো এই ছেগমেণ্টত সিহঁতে দুজনে বিক্ৰী কৰে, আৰু ডেছক্ৰিপশ্যন বা স্ক্ৰীণত আপোনালোকে এই যোনটো নাম্বাৰ দেখা পাইছে দুজনৰ নাম্বাৰ থাকিব, আপোনালোকে কণ্টেক্ট কৰিব যদি ইণ্ট্ৰা লগা হয়, আৰু ডেছক্ৰিপশ্যনতো দি দিম। কি কোৱা জ্যোতিষ? আজি জ্যোতিষে গোটেইখিনি মানে একচুৱেলি এক্টিভিটিটো জ্যোতিষৰ আছিলে। চ' ফাইনেলি আমাৰ গাড়ীখন ৱেইট ব্ৰিজত আহি গ'ল। এতিয়া গাড়ীখন লগাই দিয়া তাতে। তো এইটোৱে হ'ল আমাৰ ৱেইট ব্ৰিজ। তো ইয়াতে আমি ৱেইট কৰাম গাড়ীখন। ৱেইট কৰাই উঠি তাৰপিছত ইয়াৰ যি ৰিচিভ আছে ৱেইট ব্ৰিজৰ, তো গোটেইখিনি ল'ব লাগিব A to Z। এইটোৱে হ'ল জেচুৱেল ৱেইট ব্ৰিজ। তো ইয়াতে আমি গাড়ীখন ৱেইট কৰাই আছোঁ। তো চাই লওক, এইটো ৱেইট ব্ৰিজৰ ওপৰত আছে, আৰু ইয়াতে আমি ইয়াৰ ৰিচিপ্টটো ওলাম, কিমান ৱেইট, কিমান GVW, কিমান কাৰ্ব ৱেইট গোটেইখিনি। তো তাৰপিছত আমি আকৌ মালখিনি লোড দিম। লোড দিয়াৰ পিছত চাই ল'ম। ফাইনেলি আমাৰ গাড়ীখনৰ ওজন হৈছে 1240, খালী গাড়ীৰ ওজন হয়নে? তো 1240 এইখন গাড়ীৰ ৱেইট। তো আমি লাষ্ট এতিয়া নেক্সট আমি এতিয়া কৰিব যাম যে ইয়াৰ লোড ল'ম। এতিয়া আমি 1300 কেজি লোড উঠাম ইয়াৰ, কাৰণ ইয়াৰ কেপাচিটি হিচাপে লোড ল'লে আমি এভাৰেজ মাইলেজটো বুজি পাম। তো এইখন গাড়ীৰ কিমান লোড কেপাচিটি আছে গোটেইখিনি জানি লওঁ। তো এতিয়া 1240 দেখাইছে গাড়ী, খালী গাড়ীৰ ওজন। তাতে কোনো ড্ৰাইভাৰো বহা নাই, আমি অকল খালী গাড়ীখন আছে। তো এইখন গাড়ীৰ কমপ্লিট ৰিচিভ আমি ওলাই আছোঁ। তো তাৰপিছত যাম আমি লোড কৰিবৰ কাৰণে। তো ফাইনেলি আমি এতিয়া ৰিচাৰ্ভ ষ্টিল এণ্ড চিমেণ্ট হাৰ্ডৱেৰ পৰা আমি চিমেণ্ট লোড কৰি আছোঁ। তো মোটামুটি লোড হৈয়ে যাব, কাৰণ কোম্পানী হিচাপে লোড কৰিলে 26টা বেগে হয় মাত্ৰ। তো আমি কোম্পানী হিচাপেই লোড টেষ্ট ড্ৰাইভ কৰিম, কাৰণ এইটো কোম্পানী হিচাপে মাইলেজৰ কথাটো কোৱা যায়। ফাইনেলি আমাৰ গাড়ীখন লোড লৈ কিনে ওলাই গ'ল। এতিয়া তো আমি যাতে আহি যোৱা। এতিয়া আমি আকৌ মালটো লোড কৰি এতিয়া আকৌ মানে আমি ৱেইট ব্ৰিজলৈকে লৈ গৈ আছোঁ। আমি আকৌ আহি গ'লোঁ ইয়াতে জেচুৱেল ৱেইট ব্ৰিজ। তো ইয়াতে আকৌ আমি কিমান কেপাচিটি, কিমান লোড আনিলোঁ আমি নামি দিয়া। এইটো একচুৱেলি লোড লৈ কিনে আমি চাম। গোটেইখিনি ইয়াতে আমি ৱেইট কৰি আছোঁ। ওজন কিমান আছে ইয়াৰ লোড লৈ কিনে, আৰু খালী গাড়ী লোড গাড়ী দুটাৰে আহি যাব। এতিয়া আমাৰ লোড লৈ কিনে হ'ল 2570, 1330 কিলো, মানে 30 কিলো বেছিকৈ উঠিলে।
একো নাই, চিমেণ্টৰ বেগৰ কিছুমানৰ অলপ কম বেছি থাকেতো, ঠিক আছে, একো ৰেটটো নিদিয়ে না, 50 কিলো বুলি ক'লে পৰিও যায় ইয়াৰ, সেইকাৰণে কিছুমানে অলপমান বেছিকৈ দিয়ে। তো ইয়াতে এতিয়া কিমান ক'লা পুৰা, কিমান ক'লা এতিয়া কিমান হৈছে, মানে এইটো মাইনাছ কৰি কিমান হৈ আছে? 1330 কেজি। 1330 কিলো এতিয়া লোড হৈছে ন। বাদ বাকীখিনি এতিয়া আমাৰ বাকী আছে ফুৱেল ফিল কৰাৰ কাৰণে, মানে তেল ভৰাৰ কাৰণে আমাৰ বাকী আছে। বাদ বাকী আমি শ্ব'ৰুমৰ পৰা গাড়ীখন ওলাই লৈ আহিলোঁ, তাৰপিছত ইয়াৰ পাম্প ভৰালোঁ। পাম্প ভৰোৱাৰ পিছত আমি ইয়াতে আনি কিনে আকৌ একবাৰ খালী গাড়ী হেৰি কৰাইছিলোঁ, মানে ওজন কৰাইছিলোঁ। ওজন কৰাৰ পিছত নেক্সট আমি মাল লোড কৰিলোঁ। চ' এতিয়া আমি গুচি যাওঁ, কি কোৱা? চ' ফাইনেলি আমি তেল ডিপু আহি পালোঁ। এতিয়া ফুল টেংকি কৰি দিবা দেই দোস্তি। অঁ, ফুল টেংকি কৰি দিবা, একদম হেঁচি ভৰাই দিবা যিমান খায় হা। তো আজি আমি ফুল টেংক কৰি এক মিনিট ফাৰ্ষ্টতে আমি কিলোমিটাৰটো হেৰি কৰি লওঁ। ফাৰ্ষ্টতে তেতিয়াহ'লে আমি তেলটো ভৰাই লওঁ, তেলটো ভৰাই কিনে আমি মিটাৰটো হেৰি কৰিম দেই। চ' ফাইনেলি আমাৰ মিটাৰ 0 এতিয়া দাদাই দি দিলে, তেল ষ্টাৰ্ট কৰি দিলে। পূৰা ৰানিং হৈ আছে, মানে পূৰা খালী আছে আমাৰ টেংকি। তো এতিয়া আমাৰ বৰ্তমান ফুল হ'বই আৰু 36 কালাৰ হৈ যায়, পৰ নিচিনা বুলি কয়। আচ্ছা, এই টেংকিটো কি ভুলভাল দিলে নেকি? অঁ, 36 লিটাৰ ধৰি গ'ল, 37 হৈ গ'ল মানে কি? অঁ, একচুৱেলি কোম্পানীয়ে চব বস্তুতে মানে আমাৰ কিছুমান নিয়ম থাকে এক্টিভিটি কৰাৰ। তো কিমান হৈ গৈছে না, ফুল হৈছে চাই লওক। আৰু জ্যোতিষে মিটাৰ চেক কৰিব, মিটাৰত কিমান কি আছে। স্লিপটো লোৱা আৰু ইয়াৰ মিটাৰৰ গোটেইখিনি ফটোটো লোৱা হা, সেইখিনি লাগব। এতিয়া আমাৰ গাড়ীখন এক্টিভিটিৰ কাৰণে ওলাই আহি আছে। চ' ফাইনেলি এইখন গাড়ী এতিয়া ৰাস্তাত চলিব কিমান 120 কিলোমিটাৰমান। তো এতিয়া আমি চবেই উঠি যাওঁ আৰু ইয়াৰ পৰা আমি ষ্টাৰ্ট কৰিম। কিমান কিলোমিটাৰ চলিলে মিটাৰটো একবাৰ দেখাই দিয়া না প্লিজ। 86, only 86 কিলোমিটাৰ হৈছে। তো ষ্টাৰ্টিং 86 কিলোমিটাৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ। তো এতিয়া আমি লাষ্ট কিলোমিটাৰ কিমান হয় সেইটোলৈকে আমি পিছত দেখাম, আৰু ৰাস্তাৰ কিছুমান দৃশ্য দেখাম আৰু কিমান পিক আপ সেইটো দেখাম, ঠিক আছে। তো গৈ থাকোঁ বলক, এতিয়া ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো ইয়াৰ পৰা। আমি গৈ থাকোঁ, মাছু 86 বৰ্তমান ষ্টাৰ্ট দি দিলে আমাৰ ৰূপকে। আমি গৈ থাকোঁ এইটো চাইডত মিটাৰ। ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল, ডাইৰেক্ট আমি বকলৈকে যাম না ডাইৰেক্ট। তো ইয়াৰ পৰা বকো আপ ডাউন 120 কিলোমিটাৰ হৈ যাব। ঠিক আছে, যাব আছে নেকি? যাব নেকি? লগত আমাৰ মাৰ্কেটিঙো চলি আছে। এতিয়া যদি আমি পাৰোঁ চিমেণ্টৰ ওপৰত দুটামান মানুহ উঠাই দিম, কি কোৱা? পাৰি, চিমেণ্টৰ ওপৰত মজাক থা। চ' ফাইনেলি আমাৰ 50 to 55ৰ ভিতৰত আছে স্পীড। তো আমি এতিয়া মোটামুটি বিজয়নগৰ পাৰ হৈ কিনে বকো ছয়গাঁও পাওঁ আৰু। তো ছয়গাঁৱৰ পৰা আমি ক্ৰছ কৰি বকলৈকে যাম। বকৰ পৰা তাৰ পৰা ৰিটাৰ্ণ হ'ম। ৰিটাৰ্ণ হৈ কিনে আকৌ যোনটো তেল ডিপুলৈকে আহিছিলোঁ, আমি ভৰাইছিলোঁ তেল, তাৰলৈকে আহিম। কি কোৱা জ্যোতিষ? হয়নে? তাৰলৈকে আহি যাওঁ আমি। তাৰলৈকে আহি কিনে আকৌ ফিল কৰিম কিমান তেল খায়, তো কিমান তেল ভৰাব পৰা যায় সেইখিনি চাই কিনে তাতে আমি কিলোমিটাৰটো পাই যাম, কিমান কিলোমিটাৰ গৈছে। এতিয়া বৰ্তমান আমাৰ কিমান গৈছে? মোটামুটি 20 কিলোমিটাৰ এতিয়া আপোনাৰ 35 প্লাছ মোটামুটি। তো গৈ আছোঁ, কিমান ধুনীয়া ৰাস্তা আৰু পিক আপো ধুনীয়াকৈ একে পিক আপতে আমি যাব পাৰি আছোঁ। গৈ আছোঁ এতিয়া, আপোনালোকেও চাই থাকক, স্কিপ নকৰিব প্লিজ, এইটোৱে ৰিকুৱেষ্ট। আৰু যদি কোনোবাই নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব, কিয়নো নতুন ভিডিঅ' দি থাকিম এনেকুৱা। যদি আপোনালোকে ইণ্ট্ৰা ল'ব বিচাৰে, তো ইণ্ট্ৰাৰ একচুৱেলি দামো ইমান বেছি নহয়।
8,53,000 ন গাড়ীখনৰ 8,53,000 অন ৰোড হ'লে কিমান হয় ডিছকাউণ্টটো মিলি কিনে 8,53,000 পাই যাব এতিয়া বৰ্তমান এইটো মাহত ল'লে এইটো মাহত যদি আপোনালোকে লয় ডিছকাউণ্ট কৰি কাগজ পত্ৰ লৈ আপোনালোকে ডাইৰেক্ট কেছ পাৰ্চেছ যদি কৰিব বিচাৰে তো আপোনালোকে 8.5 লাখ টকাত আপোনালোকে পাই যাব তো ইহঁতৰ যোনটো আপোনালোকে স্ক্ৰীণত যোনটো নাম্বাৰ দেখা পাই আছে এইটোৱে ইহঁতৰ দুজন নাম্বাৰ আছে আৰু ফাইনেন্সো হ'ব ফাইনেন্স কিমানমান পেণ্ডিং হয় ইয়াৰ ফাইনেন্স আপুনি 10% পাই যাব 10% দিলে হ'ব 10%ত মোটামুটি কিমান টকা আহিব মোটামুটি 70-80 হাজাৰ টকা এইটো মানে কোনটো এৰিয়াত হ'ব এনেকুৱা অলপ জনাই দিবা কামৰূপ ডিষ্ট্ৰিক্ট হৈ যাব কামৰূপ ডিষ্ট্ৰিক্ট যদি কামৰূপৰ বাহিৰত হয় সিহঁতৰ কিমান হ'ব সিহঁতৰ 1 লাখ মেক্সিমাম 1 লাখ হ'লে হৈ যাব আৰু মেক্সিমাম 1 লাখ যদি আপোনালোকে দিয়ে তো কামৰূপৰ বাহিৰৰ আপোনালোকে ফাণ্ডিং কৰিব পাৰে আৰু ইয়াৰ বেংকৰ কিবা সুবিধা আছে না এইটো গাড়ীৰ বেংকিং সুবিধা হ'ব তাতে বেংকত ফাইনেন্স হ'ব নেশ্যনেল বেংকো পাব নেশ্যনেল বেংকত হ'লে ধৰক এতিয়া ফাইনেন্সত 120% লাগিব হয় 120% 120% হ'লে নেশ্যনেল বেংকৰ পৰা হৈ যাব মিনিমাম 1,20,000 আহি যাব ন 1,20,30 আহি যাব তো তাতে আপোনালোকৰ ইণ্টাৰেষ্টবোৰো কম পাব আপোনালোকৰ হিচাপত আপোনালোকে কিস্তিও দিব পাৰিব তো ছেটিছফাইড হ'ব মানে হয় হয় তো সেইটোৱে অলপমান বেয়া হৈ গ'ল চাই লওক চিমেণ্ট আছে আমি একচুৱেলি পেপাৰ অনা নাছিলোঁ তো যদি এইটো একচুৱেলি আমি ভাড়াতে লৈ আহিলোঁ তো এইটো যদি বেয়া হৈ যায় আমি গোটেইখিনি ভৰিব লাগিব তো সেইটো কাৰণে আমি বেলেগ ডিৰেকশ্যন ল'লোঁ শ্ব'ৰুমৰ আশে পাশে য'ত পাৰোঁ আমি ঘূৰিম ইয়াৰ পৰা আমি ছয়গাঁৱৰ পৰা আমি আকৌ ৰিটাৰ্ণ হৈ গ'লোঁ এইখন যোনটো গাড়ী জ্যোতিষে ডিল কৰে মই আমাৰ দীপকদাই ডিল কৰে মই কৰোঁ নকৰা নহয় কিন্তু মোৰ ছেগমেণ্টটো বেলেগ মই এছ ছোটা হাতী চবৰে ডিপাৰ্টমেণ্ট থাকে তো মোৰ ডিপাৰ্টমেণ্টটো হৈছে ছোটা হাতী তো মই গোটেইখিনি গাড়ী ডিল কৰোঁ কিন্তু তোমাৰ ইণ্ট্ৰা যে আছে ইণ্ট্ৰাটো আমাৰ 3টা মডেল আছে 3টা মডেলৰ মানে এইটোৰ হ'ল 1300 কেজি আৰু দুটাৰ কিমান আছে এটা 1 টন আছে 1000 কেজি হয় আৰু এটা 1.5 টনৰ আছে 1.5 টনৰ আছে ন কেপাচিটি তো সেই 1.5 টনৰখনো বেয়া নহয় সেইখনো ভাল গাড়ী এইটো 9.8 বডি চলাই ভাল পাব কণ্টেক্ট কৰক আৰু আমি ডাউন পে'মেণ্টো বেছি দিব নালাগে আৰু এতিয়া বহুত ডিছকাউণ্ট এতিয়া যদি আপোনালোকৰ গাড়ী কিনিব ভাবিছে তো ডিছকাউণ্ট এইখন গাড়ীত ভিটাৰটিত 45,000 ডিছকাউণ্ট আছে 45,000 আৰু আপুনি যদি ইণ্ট্ৰা 50 লয় 30,000 পাব ডিছকাউণ্ট আৰু যদি 30 আৰু যদি V10 লয় তথাপি 30 পাব ডিছকাউণ্ট যদি V30 ল'লে চবতছে ভাল 45 ডিছকাউণ্ট প্লাছ মাইলেজ চাইলেজো ভাল আৰু গাড়ী ধুনীয়া শক্তিশালী বৰ্তমান মই চলাই আছোঁ এইখন ধুনীয়া ৰানিং সেইটো হিচাপে মানে তোমাৰ মতে কি হয় মানে কি কিবা অসুবিধা পাই আছা গাড়ীখনত মই একো অসুবিধা পোৱা নাই ধুনীয়াকৈ চলাই আছোঁ মানে লং জাৰ্ণিৰ কাৰণে কেনেকুৱা গাড়ীখন টিপ টপ গাড়ী অকল লং জাৰ্ণি কৰিব পাৰিব 80 স্পীড যাব পাৰিব মই বৰ্তমান 50-60 ভিতৰত চলাই আছোঁ আচ্ছা হা কিন্তু এতিয়া আপোনালোকে যদি চলাই 80 চলাব পাৰিব ঠিক আছে এতিয়া আমি নেক্সট আৰু মেইন আৰু এটা কথা বহুত কাষ্টমাৰে কয় V30 V50 আৰু V10ত যিজন ড্ৰাইভাৰে চলাব বহি যিজন ড্ৰাইভাৰে চলায় একদম মানে প্ৰাইভেট কাৰৰ নিচিনা লাগে চলাই কিনে কমফৰ্টেবলটো তেনেকুৱা মানে প্ৰাইভেট কাৰ টাইপৰ এনেকুৱা এটা ফিল হয় ড্ৰাইভাৰৰ সেইটো মই শুনা পাইছোঁ বহুত কাষ্টমাৰে কয় গাড়ীখন লৈ উঠাৰ পিছত তো সেইটোৱে তো আমি অলপ গৈ থাকোঁ নেক্সট আৰু কথা পাতি গৈ থাকিম আৰু ৰাস্তা দেখাই যাব আমি ফাইনেলি আমি বহুত দূৰ আহি পালোঁ আৰু এটা ভিতৰৰ ৰাস্তাতে সোমাই দিছোঁ কাৰণ দাদাই ক'লে যে যদি আমি একেটা ৰাস্তাত যাওঁ মাইলেজটো ইমান ভালকৈ বুজি নাপাওঁ তো দাদা কিয় মানে এইটো ৰাস্তাত কিয় সোমালে আপুনি এইটো ৰাস্তাত সোমোৱাৰ গতি এটা আছে এইটো পলাগুৰি ৰোড বুলি কয় পলাগুৰি ৰোডত যদি আমি যাওঁ এটা ভাল বেয়া ৰাস্তা দুটাই পাম এইখিনি অলপ ভাল আছে ৰাস্তাটো আৰু ইয়াৰ পৰা অলপমান গ'লে আমি অলপ বেয়া ৰাস্তা পাম মানে ধৰক খালা খাল থকা গাঁতাগাঁতি থকা ৰাস্তা পাম তো সেইটোতে যাব লাগিব তুমি চিধা যদি ভাল ৰাস্তাতে যাওঁ তেতিয়া মাইলেজটো অলপ বেছি দেখাব পাৰি না তো বেয়াটো যাম ইয়াতে স্পীকাৰো পাম বহুত স্পীকাৰ পোৱা যাব তো স্পীকাৰ তেতিয়া মাইলেজটো আমি সম্পূৰ্ণ ভাল কম পাম সঠিক আহিব এতিয়া তাৰমানে মাইলেজটো সেইকাৰণে মই এইটো ৰাস্তাতে লৈ আহিছোঁ ঠিকে আছে দাদা চিন্তাটো একচুৱেলি ভালেই কাৰণ ভাল ৰাস্তাটো আমি
সদায়তো ভাল ৰাস্তা দি গাড়ী নচলাওঁ, বেয়া ৰাস্তা দিয়ে চলাম। তো সেইটো কাৰণে আমি অলপ ডিফাৰেণ্ট ৰাস্তা ল'লোঁ যে এইটোত যাতে অলপ মাইলেজটো ডিফাৰেঞ্চ পায়। ইমান হাজাৰ হাজাৰ মানুহে যে এইখন গাড়ী কিনি ল'ব, যে আমাৰ ডিলাৰৰ পৰা নহয়, প্ৰত্যেকখন ডিলাৰৰ পৰাই, প্ৰত্যেকখন ষ্টেটৰ পৰা এইখন গাড়ী চেল হ'বই। যে এইখন গাড়ী মাৰ্কেটত ভালে চলি আছে, কম দিনত বহুত ভাল মাৰ্কেট লৈছে। তো ই মানে মাইলেজটো ভাল। ইমান দিন ধৰি আমি যি পাইছিলোঁ, আগতে BS6 আছিলে, BS6ত মাইলেজ বেটাৰ আছিলে। তো এইখন গাড়ী একচুৱেলি আমাৰ BS6 টেষ্টটোৰ নিউ এমিশ্যন নৰ্মছ থকা হয়। তো ইয়াৰ কেনেকুৱা কি আমি আজিলৈকে গম পোৱা নাই, কাৰণ নতুনকৈ আহিছে। হয়, যদি আমাৰ 10-12টা গাড়ী বিক্ৰী হৈছে, কিন্তু সেইসব বস্তু আমি এতিয়ালৈকে কোনো ৰিজাল্ট পোৱা নাই। নিজাকৈ আমি কিবা এটা ৰিজাল্ট ওলোৱাৰ কাৰণে মাইলেজ টেষ্ট, সেইটো লোড গাড়ী কৰি আমি মাইলেজ টেষ্ট কৰি আছোঁ। 120 কিলোমিটাৰৰ ভিতৰত আমি চলাই আছোঁ। তো দাদা, কিমানমান মাইলেজ পাব লাগে আপুনি আগতে কওকচোন, মানে এটা আন্দাজত চাওঁ। আন্দাজ হিচাপে চাব গ'লে এইটো সঠিক নহ'লেও মোটামুটি 17+ পাব লাগে বা 16 এনেকৈ পাব লাগে। 16-17 আপোনাৰ হিচাপে মানে এভাৰেজ মাইলেজ পাব লাগে ন? এতিয়া আমি গ'লে গম পাম, ডিলাৰলৈকে যেতিয়া তেল ভৰাম তেতিয়া গম পাম আমি। কেতিয়া গম পাম সেইটো? এতিয়া এপ্ৰক্স আপোনালোকে 17-16 ভিতৰতে ৰাখক। ঠিকে আছে। দাদাই কমতে 17 বা 16ৰ ভিতৰত থাকিব এভাৰেজ মাইলেজ। তো এভাৰেজ মাইলেজ যদি 16 বা 17 পায় এইখন গাড়ীতে, বহুতে বেছি পাব, বহুতে ভাল, বহুতে ভাল। বহুতে বেছি। তো ফাইনেলি আমি আহি পালোঁ ডিপুলৈকে। লাষ্ট এতিয়া আমাৰ কেলকুলেশ্যনটো ওলাই যাব। জ্যোতিষ, ইয়াৰ মিটাৰটো আগতে চাই লোৱা হা, গাড়ীখনৰ আগতে আমি মিটাৰটো চাই লওঁ। মিটাৰত কিমান কিলোমিটাৰ হৈছে একবাৰ চাবিটো মাৰি দিয়া। তো আমি 86ৰ পৰা গৈছিলোঁ ন আমি? 163.4, মানে এইটো হ'ল আমাৰ কিলোমিটাৰ এতিয়া, লাষ্ট কিলোমিটাৰ। তো আমি এতিয়া ফুৱেল ভৰাম ইয়াতে, কিমান লিটাৰ সোমায়, তো গোটেইখিনি আমি চাই ল'ব পাৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। অলপমান বাকী আছে, জাষ্ট অলপমান। এইটো 0-0 কৰি দিয়া দস্তি, মিটাৰটো 0-0 হৈ যাব এতিয়া আমাৰ। 0-0 হৈ গ'ল। এতিয়া দি দিয়া হা। এইটো আমি লাষ্ট কিমান ওলাই সেইটো চাম। তো এতিয়া আমাৰ ফিল আপ হৈ আছে। ফিল আপ কৰাৰ পিছত গম পাই যাম যে এইখন গাড়ী কিমান মাইলেজ দিয়ে। ফাইনেল ৰিজাল্টটো এতিয়া আমাৰ হাতত আহি যাব। বাছ আমাৰ ফুল হৈ গ'ল। কিমান লাষ্ট চাওঁ এতিয়া কিমান কিলোমিটাৰ হৈছে। তো এইটো হ'ল 3 লিটাৰ 70, মানে 3 লিটাৰ 70, 3.7। তো ইয়াতে কিমান আহে চাওঁ। চ' ফাইনেলি আমাৰ গাড়ীখন ফিল আপ কৰাই এতিয়া আমি কেলকুলেটাৰ কৰিম যে কিমান মাইলেজ দিলে, এভাৰেজ মাইলেজ। আমি জানো মতেতো বেছি দিব লাগে, কাৰণ গাড়ীখনত অনলি 1330 কিলো মাল লৈ গৈছোঁ আমি। তো সেইটো কাৰণে আমি ছাৰৰ লগতো অলপ কথা পাতোঁ। जब यहाँ से गए थे ट्रायल करने के लिए, तो कितना लीटर तेल भराए थे? तेल हम भराया था आपका 36.92, मतलब 37 लीटर। 37 मतलब लीटर 92 हो गया, 37 अप्रॉक्स। तो और जब आए हो तो कितना लीटर भराए हो? 3.17। 3 मतलब 70, 3 हाँ। लीटर तेल खाया है, 3.70 4 लीटर पकड़ लीजिए। अप्रोक्स 4 लीटर मान लो। तो और किलोमीटर कितना चला है? किलोमीटर हम पहले था आपका 86 किलोमीटर राउंड फिगर करके दिया था हम। 86 से हम पूरा ये घूम के आया, तो यहाँ पे हुआ आपका 86 डिवाइडेड बाय 3.70 करते हो तो 20 पॉइंट समथिंग आता है। हाँ। एक बार ये किलोमीटर, हाँ, किलोमीटर। एक बार किलोमीटर भी देख लो। हाँ हाँ किलोमीटर भी देख लो। एक बार किलोमीटर है आपका 163.5। 163.5 मतलब आपका पहले था 86 माइनस 163.5, इसको माइनस करने से आपका रन होगा 77.5। 70 हम लोग का और किलोमीटर कितना हुआ? 77.5। अब मतलब 86 माइनस ठीक है सर। 77.5 डिवाइडेड बाय 3.70 20 दिखा रहा है सर। तो इसका मतलब क्या है, इतना माइलेज
अभी कंपनी बढ़ा है ना माइलेज अभी, मतलब एक्चुअली आरडी मॉडल में माइलेज इंक्रीज हुआ है ना। अच्छा। पहले जो 16 देता था, अभी वो ये हाँ जी। उस दिन मीटिंग में भी बात हुआ था ना कि मिनिमम 20 तो आएगा। एक्चुअली सर हम लोग भी शॉक्ड हो गया क्योंकि हम लोग खराब रास्ता और इतना एक एग्जैक्ट पिकअप में भी नहीं आए हम लोग, खराब रास्ता से भी घुसा दिया। आज में जो गाड़ी का दाम बढ़ा है, गाड़ी का दाम बढ़ा है तो इसमें बहुत सारा मतलब फीचर्स भी जुड़ा है ना, जिससे माइलेज अच्छा मिलेगा, मेंटेनेंस खर्चा कम होगा, बहुत सारा फीचर्स जैसे जीपीएस भी ऐड हुआ है इसमें। ऐड हुआ है। इसमें जीपीएस भी ऐड है, मतलब जीपीएस लगते हैं। खाली एक बात बोल देता हूँ, खाली जीपीएस ओनली कस्टमर को ही ये मालूम होगा कहाँ पे है, कोई अच्छा। दूसरे आदमी को नहीं ड्राइवर को भी मालूम नहीं होगा। जिसके नाम पे गाड़ी होगा, अभी यदि ड्राइवर भी चाहेगा ना जो हम खोल के इसको हटा दें, नहीं कर पाएगा। अच्छा। सिर्फ कस्टमर के मोबाइल कस्टमर पे के ये मोबाइल पे होगा, OTP KYC जाएगा देना होगा, वो ओके। कस्टमर के मोबाइल पे ही मैसेज आएगा उसको तो- और इवन यहाँ पता, ये तो गाड़ी के बारे में तो पता चलेगा ही, कहाँ है नहीं है वो सब तो पता चलेगा ही, प्लस में ये भी पता चलेगा कि कितना ड्राइवर ने कितना लीटर तेल भराया, कितना अच्छा। लीटर ये किया, सब कुछ पता चल जाएगा। देखो हम लोग तो समझ गए कि 20 प्लस में माइलेज दे रहा है ये आरडी मॉडल, बट कस्टमर को हमको तब पर भी 80 नहीं बोलना है, क्योंकि कम बोलना है, ज्यादा नहीं बोलना है। मतलब कस्टमर को यदि हम 18 बोले और 20 देगा तो अच्छा बात है, और यदि हम 20 मान लो 20 बोलते हैं, क्योंकि हम लोगों को तो 20 का एवरेज आया है, तो 20 बोलते हैं, इससे अच्छा है कि हम लोग 80 नहीं बोलेंगे कस्टमर को, तो वो भी उसको 20 मिलेगा, है ना। আমি এইটোৰ যোনটো মাইলেজ পাইছোঁ মানে আমি শক্ট হৈছোঁ। আগৰ গাড়ীখনত আমাৰ सर जी फिर से सर जी, ये जो पहले का जो हम लोग का गाड़ी था BS6 का, ये जो अभी तो BS6 फेज 2 है, तो इस पहले का गाड़ी का तो हम लोग माइलेज थोड़ा कम मिला था। तो 16 दे रहा था, 16 दे रहा था। गाड़ी 16 दे रहा था, अभी 4 किलोमीटर ऐड हुआ है, हाँ जी एक्स्ट्रा दे रहा है। जी सर, इसमें तो 1330 किलो सिर्फ माल उठाया है, तो अगर हम लोग ज़्यादा उठाएंगे तो थोड़ा माइलेज कम मिलेगा। माइलेज कम नहीं कितना मिलेगा। 2 किलोमीटर हो सकता है 18 दे, तब पर भी हाँ। तो बेस दे रहा है, बेस दे रहा है, जहाँ में 15-16 दे रहा जी। था, हमें 18 देना चाहिए। আচ্ছা ঠিক है, তো ইतना এইখিনিতে মই ভিডিঅ'টো শেষ কৰিম। যদি আপোনালোকে নতুনকৈ চাই আছে তো এইটো হ'ল মোৰ এটা লোডেড টেষ্ট ড্ৰাইভ আছিলে, ইণ্ট্ৰা V30। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ যে মই লোডেড টেষ্ট ড্ৰাইভ কৰিম, তো ইয়াৰ পৰা মোৰ লোডেড টেষ্ট ড্ৰাইভটো কমপ্লিট হ'ল। ইয়াতে 1300 কেজি আছে লোড কেপাচিটি ইয়াৰ, তো সেই হিচাপে আমি উঠাইছিলোঁ। তো এতিয়া আমি ফাইনেল ৰিজাল্টটো পাই গ'লোঁ, যে আপোনালোকৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব। কেলকুলেটৰটো কেনেকৈ কৰে মই একবাৰ কৈ দিওঁ আপোনালোকক। যিখিনি আপুনি য'ৰ পৰা আপুনি ফুয়েল আপ কৰি ফুল টেংকি কৰি চলাইছে, তাৰ পৰা আপুনি যিমান কিলোমিটাৰ চলাই কিনে লাষ্ট য'ত তেল ভৰাব, তাৰ যিমান কিলোমিটাৰ হয় আৰু যে লিটাৰ হয় সেইটো দি ডিভাইড কৰি দিয়ক, আপোনাৰ কিলোমিটাৰটো এভাৰেজ কিলোমিটাৰ কিমান হৈছে গোটেইখিনি ওলাই যাব। চ' এইখিনিতে যদি ভিডিঅ'টো যদি চাই কিনে আপোনালোকক ভাল লাগে, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনিতে বাই বাই।